তো হে গাইছ আগতে নতুন ভিডিঅ' মানে সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ আজি হৈছে আমাৰ গাঁৱৰ এটা পূজা, যিটো পূজাৰ নাম হ'ল শ্ৰী শ্ৰী খেলাৰাম বলোৰাম মন্দিৰ। তো আজি আমি আহিছোঁ প্ৰণাম দিবলৈ, মানে ভক্তি দিবলৈ। আৰু আজি মোৰ লগত আছে এইফালে হৰজিত আৰু এইফালে আমাৰ প্ৰিয়জিত ৰুংডুং। হেল্ল' কৈ দি, হেল্ল' কৈ দি। তো এতিয়া আমাৰ মানে কি বাকী মানে বাকী ধূপ চুপ কি ল'ব লাগে গোটেইখিনি লোৱা হ'ল। আৰু এইফালে লৈ লোৱা হ'ল ধূপ আৰু চেনি কিবা কিবি। তোমাৰতো ক'ত? লৈ লোৱা হৈছে ন? এতিয়া আমি গৈ থাকোঁ, তো লগ পাম আৰু ওপৰত। আজি প্লাছ সোমবাৰ বজাৰ, আৰু সিহঁতে যিহেতু মানুহ বেছি হ'ব পাৰি সোমবাৰ বজাৰ যিহেতু সিফালে চাব পাৰে বজাৰত মানুহ আহিছে। এতিয়া যদি ৰাতিপুৱা 8টা মানৰ টাইম যিহেতু, তো ৰাতিপুৱাত মানুহ হয় আৰু। তো এতিয়া মন্দিৰৰ ওপৰত যাওঁ, কিমান মানুহ হয় দেখা পাব। চব্জিৰ দোকান, চব্জি দিব লাগছে, চব্জি এইফালে টমেট জলকীয়া আৰু এইফালে বাল্টিঙৰ দোকান। তো এইফালে চাব পাৰে মন্দিৰ, এতিয়া চাব পাৰে সেইটোৱে হ'ল মেইন গেট, শ্ৰী শ্ৰী খেলাৰাম বলোৰাম মন্দিৰ মালা ধৰা। তো এইটো হ'ল মেইন গেট। তো এতিয়া ওপৰত যাওঁ ভাইয়া। তো এতিয়া উঠি যাওঁ আৰু ইয়াৰ চাব পাৰে খুটখুটি চিৰি। এতিয়া মন্দিৰৰ ওপৰত আহি পালোঁ, আৰু এইফালে চাব পাৰে মন্দিৰ। আৰু মানুহ এতিয়া বহুত কমেই হৈ আছে, আৰু এতিয়া ভৰি হাত ধুই ল'ব লাগিব। মানে চলো ইফালে ভৰি হাত ধোৱা হয়, তো এইফালে ধুই লওঁ। এতিয়া ভক্তিটো কৰিলোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ অলপমান চিলিং পিকছত। তো আৰু গাইছ এতিয়া আমাৰ ভক্তি কৰা মানে হৈয়ে গ'ল। আৰু গাইছ ইয়াতে জনামতে 24টা দেৱ দেৱী মানে পূজা কৰা হয়, আৰু এইটো মানে বহুত বছৰ আগৰৰ পৰা চলি আহিছে। তো মোৰ দেউতাৰ দেউতা আৰু তাৰ দেউতাই নাজানে মানে কিমান বছৰৰ কথা চলিছিল মানে। তো শুনামতেতো 250 বছৰমানৰ পৰাই চলি আছিল এই পূজাটো। তো আজি আমি আহিছোঁ পূজা কৰিব, গাঁৱৰে পূজা হয় যিহেতু। তো এইফালে আৰু মানুহকেইটা ভক্তি কৰি আছে। আমাৰখিনিতো হৈয়ে গ'ল। তো এতিয়া চাওঁ অলপমান। ক'ত আহিছা পূজা কৰবা? হৈ গ'ল না হোৱা নাই পূজা কৰা? হৈছে। এইফালে আৰু আহিছে আমাৰ কি বল্টুক ৰাভা, আৰু এইফালে প্ৰিয়ৰঞ্জন ৰাভা। তাত ফাল্টু সেৱা কৰছে না কৰা নাই? যা কৰি ল যা। তো আৰু এইফালে মানুহকেইটা সেৱা কৰি আছে, আৰু এইফালে পাৰ চৰাই, ইয়াতে পাৰ চৰাইকেইটা বলি দিয়া হ'ব যিহেতু। আৰু এইফালে মানুহকেইটা সেৱা কৰি আছে, আৰু এইফালে ছাগলী এই ছাগলীকেইটা বলি দিয়া হ'ব। তো দেখা পাব আপোনালোকে ইয়াত মা কালী মন্দিৰ, আৰু এইফালে শিৱ পাৰ্বতী। তো আমাৰ এতিয়া ভক্তি কৰাটো হৈ গ'ল, মানে প্ৰণাম কৰাটো হৈ গ'ল। তো এতিয়া আমি গৈ আছোঁ তলত, আৰু এতিয়াহে এইফালে ঋতিক আৰু অংকুৰ ভাই এতিয়া আহি আছে মানে। তো আমাৰতো হৈয়ে গ'ল। তো এতিয়া আমি তলত যাওঁ, আৰু আমি অহা টাইমত এই বেলটা লগোৱা নাছিল, অলপ পিছতহে লগোৱা হ'ল মানে, নাই পিছত ভাই? তো এতিয়া আমি নামি গৈ আছোঁ। আৰু গাইছ ভিডিঅ' ইমান বেছি নবনাওঁ, যিটো পাৰোঁ সেইটো দেখুৱাইছোঁ। আৰু এইটো চাগে ভৰ পূজা বুলিও কয় নহয়। আৰু আমাৰ এইটো পূজা মানে বছৰত 3বাৰকৈ কৰা হয়। আৰু এইটো মানে ডাঙৰটো মানে এইবাৰ হৈছে, মানে 3বাৰৰ ভিতৰত এটা ডাঙৰ কৰি দিয়া হয়, আৰু বাকী সৰুকেইটা প্ৰসাদ সেইখিনি দিয়া হয়। আৰু এতিয়া আপোনালোকে যদি আহে ৰাতিত আহিব পাৰে। তো ৰাতিত আছে কিবা কি কয় ছিংগাৰগিলা আছে, আৰু এইফালে বেল বজাইছে। তো আৰু গাইছ ইয়া চাব পাৰে ভগৱানৰ প্ৰসাদ না কি কয়, তো এতিয়াহে লৈ যোৱা হৈছে। আপেল কিমানকৈ?
আপেল কিমানকে 200 মা কচম তাতকে মই একটা বিয়ার 50 টাকার চাটনি খাম আৰু গাইছ আজিৰ ভিডিঅ' এইখিনি আছিল যদি চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তাৰ কাৰণে বাই বাই